নমস্কাৰ, লৈ আহিছোঁ আন এটা কবিতা। আজিৰ শীৰ্ষক মোক নুসুধিবা মই কেনে আছোঁ। কবি কণ্ঠ জুলি বৰুৱা। মোক নুসুধিবা মই কেনে আছোঁ। নিৰ্যাতিত অনুভৱ এটাই কুঁহিয়াৰ শালত পেৰিছে। নিঃস্ব হৈ বহি থকা বন্দিত্বই কুমাৰ শালত তাপিছে। অনুভৱবোৰ পুৰা মাটিৰ দৰে কঠিন আৰু তপত। জীৱন যুঁজত হাৰিব নোৱাৰোঁ, জীৱন যুঁজত হাৰিব নোৱাৰোঁ। আত্মীয়তাৰে সৎকাৰ কৰিছোঁ আত্মাৰ, আত্মীয়তাৰে সৎকাৰ কৰিছোঁ আত্মাৰ। চিনা অচিনা অলেখ মৃতকৰ। মই কেনে আছোঁ মোক নুসুধিবা, কাষ চাপি নাহিবা। মই তোমাৰ মৃত্যুদূত হ'ব নোখোজোঁ, মই তোমাৰ মৃত্যুদূত হ'ব নোখোজোঁ। মৌনতাৰে স্তব্ধতাৰে দূৰত্বৰে মই তোমাৰ পৰা বিদায় ল'ম। মোৰ ভালপোৱাবোৰ তোমাৰ কাষত থৈ। মোক নুসুধিবা মই কেনে আছোঁ। ধন্যবাদ।